তোমাৰ বৰ বচা চালা এই চম্পাক চিনা নাই সেইবোৰ গীতৰ অৰ্থ আছিল ভদ্ৰা সেয়া আছিল অসমীয়া জীৱনৰ প্ৰাণ আপোনাৰ গীত এতিয়া মাউথ ডেটেড নে চাউথ ডেটেড হ'ল কি হ'ল হনো কিয় এনেকৈ চিঞৰিছ কি হৈছে এই বাঁহডাল দেখোন এচহীয়া হ'ল দেউতা সপোন দিনৰ সপোন ক'ত ফুলিয়াব আচ্ছা আজিতো 25 তাৰিখ 20 তাৰিখেতো শিল্পী দিৱস হ'ল কালেকশ্যন হোৱা নাই যে সেইকাৰণে বেগ ডেটত পাতোঁ বুলি ভাবিছোঁ 10 টকা এটা প্লাষ্টিক কাগজ বহী বটল নম্বৰ মই হ'লো এজন লাখপতি শিল্পী